Hi guys, welcome back to my YouTube channel Assam Local Entertainment. আজি সকলোকে আসাম লোকেল এণ্টাৰটেইনমেণ্টৰ তৰফৰ পৰা কাতি বিহু বহুত শুভেচ্ছা যাচিছোঁ। তেন্তে বলক আজি কাতি বিহুৰ কাৰণে এটা সৰু ব্লগ বনাম। তেন্তে বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। হাই গাইছ, এতিয়া আমি টেঙা খাব আহি আছে। দেখিছে মোৰ লগত জ্যোতিষ আছে আৰু বহুত লগৰ আছে। আমি টেঙা খামগৈ, টেঙা খোৱা জেগাত লগ কৰি আছোঁ। তেন্তে বলক টেঙা খাব। তো গাইজ আমি এতিয়া ওচৰ পাইছোঁহি আৰু অলপমান গ'লে আমি টেঙা খোৱা জেগাডোখৰ পামগৈ। আমি এতিয়া আহি আছোঁ, টেঙা খোৱা জেগা পালোহি বৰ্তমান। আমি এতিয়া টেঙা খামগৈ আৰু টেঙা খোৱা মানে কি কাতি বিহুৰ এটা নিয়ম আছে, য'ত সকলো মিলি একেলগে টেঙা খোৱা আছে। আমি টেঙা খামগৈ এতিয়া। জয় জয় ৰাম তুলসী তলে মৃগ পহু চৰে ৰামচন্দ্ৰ গোসাঁয়ে হৰ ধেনু ধৰে ৰামচন্দ্ৰ গোসাঁয়ে হৰ ধেনু ধৰে। এতিয়া আমি টেঙা খাই আহি আছোঁ। এতিয়া আমি কি বুলি কয় এইটো ধানৰ মাজত বন্তি দিয়া দেখাম। আমাৰ বন্ধু এজনে ধানৰ মাজত বন্তি দিবলৈ আহিছে, সেইটো কাৰণে আপোনালোককো দেখাম। তেন্তে বলক এতিয়া পাইছোঁহি আৰু পল্লৱৰ ওচৰ পল্লৱে এয়া বন্তি জ্বলাবলৈ লৈছে। বলক আপোনালোককো দেখাম কি ক'ৰ পাইছে গৈ কি কৰিছে। তেনে বলক আমি সিহঁতৰ মাটি পাইছোঁহি, পল্লৱে বন্তি জ্বলাই আছে। তেনে বলক চাওঁকৈ কি কিনো কৰে। এইখিনি হৈছে আমাৰ পল্লৱহঁতৰ ধান। পল্লৱে আৰু ধূপ বন্তি জ্বলাব। আপোনালোকে চাওক কি কিনো নিয়ম কৰে। সি লাহে লাহে ধান ওলাইছে আৰু চাওক এইবিলাক ধানৰ থোক দেখিছে আপোনালোকে।
আছোঁ। দেখিছে পলক জ্যোতি আগত গৈ আছে, আপোনালোকক দেখাই আছোঁ ৰ'ব। হাই গাইছ, ইয়াত বন্তি দি হৈছে। এতিয়া আমি ঘৰলৈ গৈ আছোঁ। ঘৰত গৈ কি কৰিম আপোনালোককো দেখাই আছোঁ। তেন্তে ব'লক ভিডিঅ'টো এডোখৰতে ৰখাই লৈ এতিয়া আমি ঘৰলৈ যাওঁ। ৰামচন্দ্ৰ গোসাঁয়ে হৰ ধেনু ধৰে, ৰামচন্দ্ৰ গোসাঁয়ে হৰ ধেনু ধৰে। ঘৰ খনি